हेलो एवरीवन কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে নতুন এটা ৰেচিপি লৈ মই পল্লৱী মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই বনাব লৈছো পাৰ মাংস মই তিনটা আলু ধুনিয়াকৈ ধুই কাটি লৈছো পিয়াজ লৈছো জলকীয়া জিৰা আৰু জালুক বটি লৈছো ইয়াতে মই পাৰ মাংসখিনি লৈ লৈছো আৰু ইয়াত দি দিছো 1 চামুচ দৈ লগতে দি দিছো আদা নহৰু পেষ্ট দি দিছো ধনিয়া পাউডাৰ লগতে দি দিম মই মিট মছলা জিৰা পাউডাৰ MDHৰ লাল মিৰ্চ পাউডাৰ আৰু দি দিছো কাশ্মীৰী মিৰ্চ পাউডাৰ ইয়াতে মই দি দিছো সোৱাদ অনুসৰি নিমখ আৰু দি দিম 1 চামুচ হালধি এখিনি ভালকৈ মিলাই আধা ঘণ্টা বাবে ফ্ৰিজত মেৰিনেট হ'বলৈ থৈ দিম গেছটো দি মই কেৰাহীখন পাতি ললো কেৰাহীখন গৰম হোৱাত ইয়াতে দি দিলো মই তেল এতিয়া আলুখিনি প্ৰথম মই হাফ ফ্ৰাই কৰি লম ধৰিব পাৰিছে আলুখিনি প্ৰায় 40% মান ফ্ৰাই হৈছে এখিনি মই এটা কাঢ়ি লম হে একেখিনি তেলতে মই দি দিম এখিলা তেজপাত লং ইলাইচি দালচিনি আৰু তাতে দি দিম পিয়াজখিনি ভালকৈ ফ্ৰাই কৰি লম আৰু তাতে দি দিম বটি থোৱা মছলাখিনি জলকীয়া জালুক আৰু জিৰা বটি থৈছিলো সেইখিনি দিছো দি ভালকৈ মই এখিনি ৰঙচুৱা হোৱালৈকে ভাজি লম পিয়াজখিনি ভালকৈ ফ্ৰাই হোৱা তাতে মই দি দিছো মেৰিনেট কৰি থোৱা মাংসখিনি যদি ভিডিওটো চাই ভাল পাই আছে লাইক কৰিব শেয়াৰ কৰিব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এবাৰ বনাই খাই চাব কেনেকুৱা পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব মাংসখিনি দি মই ভালকৈ লৰাই লৈছো ফ্ৰাই কৰি থোৱা আলুখিনি মই লগতে দি দিছো এবাৰ ভালকৈ লৰাই লম ফ্ৰাই হৈ আহাত দেখিছে মাংসখিনি কালাৰটো চেঞ্জ হৈ আহি আছে গেছটো হাই ফ্লেমত দি মাংসটো পুৰা লৰাই ভাজিব মন কৰিব যাতে তলত ধৰি নাযায় জুইত বনোৱা মাংসৰ সোৱাদে সুকিয়া গৰম যিহেতু জুইত বনাব নোৱাৰি সেইকাৰণে গেছতে বনাইছো আপোনালোকৰ যদি জুইত বনাব পৰা কিবা ব্যৱস্থা আছে জুইতে বনাব আৰু ইয়াতে মই দি দিছো গৰম পানী ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব আৰু জুখমতে পানীটো দি ল'ব মই ঢাকনাখন দি দিছিলো ঢাকনাখন অতৰাই দিয়াত দেখিব পাৰিছে ধুনিয়াকৈ উতল আহি আছে পুনৰ মই ঢাকনাখন লগাই আকৌ উতলিব দিম ঢাকনাখন অতৰাই দিয়াত দেখিব পাৰিছে ধুনিয়াকৈ উতল আহি আছে ইয়াতে মই কেঁচা জলকীয়া 2-3টা ফালি দি দিম পুনৰ ঢাকনাখন লগাই দিম আপোনালোকে যদি আলু নেখায় আলুটো স্কিপ কৰিব পাৰে আলু জেগাত আপোনালোকে অমিতা দি দিব পাৰে ইয়াত আৰু ইয়াতে মই দুডালমান মান ধনিয়া দি দিছো দেখিব পাৰিছে মোৰ মাংসখিনি খাব পৰা হৈ গ'ল এবাৰ বনাই নিজেও খাব আনকো খুৱাই চাব থ্যাংক ইউ ফৰ ওয়াচিং